আজি খুব সহজ ৰন্ধন পদ্ধতি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এই ৰন্ধন পদ্ধতিবিধ মোৰ বিশ্বাস আপোনালোকে খুব ভাল পাব। অতি সাধাৰণ ৰন্ধন কিন্তু অতি সুস্বাদু আৰু স্বাস্থ্যসন্মত। এইবিধ বনাবলৈ আমাক বেছি সময়ো নালাগে, অতি কম সময়তে বনাব পাৰি আৰু একেবাৰে কম মা মছলা ব্যৱহাৰ কৰি। মিঠাতেলো খুব কম ব্যৱহাৰ কৰে। আহকচোন ইয়াত বেছি সময় নকৰোঁ, মই ভিডিঅ'টো কেনেকৈ বনাইছোঁ তাকে চাওক। এইখিনি মতা কুকুৰা যিটো একেবাৰে ঘৰুৱা, মই আধা কেজিতকৈ বেছি লৈছোঁ। আপোনালোকে মানুহৰ পৰিমাণ চাই পেলাই ল'ব, সেইটো কোনো কথা নাই। মাংস কিমান লয়, কিমান সহজতে বনাম আচলতে সেইটোহে মন কৰিবলগীয়া। নিমখ সোৱাদ অনুসৰি মই তাতে মিহলি কৰি দিছোঁ আৰু দি দিছোঁ জোখ অনুপাতে হালধি। আৰু এয়া হৈছে জিৰা ধনিয়া, মই ধুই পেলাই ভাজি অলপ আধা খুন্দা কৰি লওঁ আৰু দি দিছোঁ জালুক। জালুকো মোৰ ঘৰুৱা, মই ঘৰতে তৈয়াৰ কৰি লওঁ। আপোনালোকে খোৱা অনুপাতে দিব। মই 2টা পিঁয়াজ কাটি লৈছিলোঁ মধ্যমীয়া আকাৰৰ, তাৰে এটা ইয়াত দি দিছোঁ আৰু 1 টেবুল চামুচ জোখত মই মিঠাতেল দি দিছোঁ। আৰু এনেদৰে ভালকৈ সানি ল'ব। আপোনালোকে প্ৰত্যেকে জানে মাহঁতে এনেদৰে সানি লৈছিল নহয়নে? এয়া দেখিলে আমাৰ এইটো ষ্টেপ হৈ গ'ল, লগত কৰিব পাৰি। এনেদৰে সানি ল'লোঁ। এতিয়া দ্বিতীয়টো ষ্টেপ মন কৰকচোন, কিমান সহজতে ৰান্ধিব পাৰি। এটা কুকাৰ গৰম হ'বলৈ দিলোঁ আৰু গৰম হোৱাৰ পিছত মই 2 টেবুল চামুচ মিঠাতেল দিছোঁ। মোৰ কুকুৰাটো অলপ তেলাল কাৰণে 2 টেবুল চামুচ দিছোঁ, আপোনালোকে অলপ বেছিও দিব পাৰে। ধনিয়া কটা অলপ দিলোঁ আৰু তেজপাত এখিলা দিছোঁ আৰু এইখিনি খুব ভালদৰে এনেকৈ ভাজি ল'লোঁ, তেতিয়া গোন্ধটো খুব ধুনীয়াকৈ আহে। আৰু যিখিনি পিঁয়াজ থাকিল সেইখিনি এতিয়া দি দিছোঁ। পিঁয়াজ ভালদৰে সিজি লওঁ, তেতিয়া দি দিলোঁ নহৰু আৰু আদা। এইখিনি একেবাৰে মিহিকৈ পেষ্ট বনোৱা নাই। নহৰু আদা পেষ্ট বনালে মাংস খাই ইমান ভাল নাপাওঁ। কিছুমান মাংসত এনেদৰে সাধাৰণভাৱে দিলেহে ভাল লাগে নহয়নে? আৰু যেতিয়া খুব ভালদৰে নহৰু আদা পিঁয়াজ ভাজ খালে তেতিয়া মই দি দিছোঁ মাংসখিনি। আপোনালোকে গম পাইছে কিমান সহজতে ৰান্ধিব পাৰি। খুব ভালদৰে এনেকৈ সকলোখিনি বস্তু মিহলি হৈ যোৱাকৈ লৰাই দিব। লাহে লাহে তেল এৰিবলৈ ধৰিছে, আপোনালোকে মন কৰিছে নহয়? আৰু কাটি লোৱা আলু এটা মই এইখিনি সময়তে দি দিছোঁ আৰু খুব ভালকৈ লৰাই দিব। লৰোৱাৰ পিছত এইখিনি 20 মিনিটৰ কাৰণে মধ্যমীয়া জুইত ঢাকোন মাৰি থৈ দিব লাগে। যেতিয়া তেল ওলাব, এয়া দেখিছে, মন কৰিছে নিশ্চয়, মাংসৰ পৰা তেল এৰিল আৰু তেতিয়াই উতলাই লোৱা গৰম পানী মই দি দিছোঁ 2 কাপ। আপোনালোকে ইচ্ছা কৰিলে আৰু অলপ দিব পাৰে। আৰু এইটো জোখত দিলে খুব ধুনীয়া এটা গ্ৰেভি হয় আৰু খাই খুব ভাল লাগে। আৰু কুকাৰটো মই মুখনিখন বন্ধ কৰি দিলোঁ আৰু 3টা হুইচেল মৰাম। বেছিকৈ ভাঙি গ'লে খাই ইমান ভাল নালাগে, সেয়েহে 3টা হুইচেল মাৰাম। আৰু যেতিয়া হুইচেল কৰিম তেতিয়া ধনিয়া পাত অলপ মই কাটি দিলোঁ, সেইখিনি দেখুওৱা নহ'ল আৰু এতিয়া আপোনালোকক পৰিৱেশন কৰি দেখুৱাইছোঁ। আপোনালোকে মন কৰিছে কিমান ধুনীয়া গ্ৰেভি আৰু মাংস। এয়া দেখিছে, অলপো এডিটিং কৰা নাই, মাংসৰ ৰংটোৱে এনেকৈ আহে। আৰু আপোনালোকে এবাৰ এনেদৰে বনাই খাই চাব আৰু খুব ভাল পাব। আৰু যদি আপোনালোকে ভাল পায় তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু লগৰসকলৰ লগত শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। আৰু যিসকল নতুন ভিউ আছে বা দৰ্শকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযায় আৰু বেল আইকনটো টিপি থ'লে আপোনালোকে মোৰ নতুন যিবিলাক আহিবলগীয়া ভিডিঅ' থাকে সেইবিলাকৰ সম্ভেদ আগতীয়াকৈ পাব।